তো এয়া যাত্ৰাৰ প্ৰথম আৰম্ভণি। ঘৰৰ পৰা বহুত দিনৰ পৰা শুনি আছিলোঁ, আজি নিজে চাম কেনেকুৱা হয় জেগাটো। এইকেইদিন ফেচবুক ইউটিউবত ভাইৰেল হৈ আছে সৰলপাৰা। চ' সৰলপাৰালৈ আজি নিজে চাম, লগতে আপোনালোকক দেখুৱাম সৰলপাৰাৰ সৌন্দৰ্য কিমান আছে বা কেনেকুৱা, সেইটোহে দেখুৱাবলৈ গৈ আছোঁ। আৰু মোৰ প্ৰথম ভিডিঅ' এইটো ইউটিউবৰ আপোনালোকৰ সৈতে আৰম্ভ কৰিছোঁ। ফাইনেলি আহি পালোঁ সৰলপাৰা, আৰু ইয়াত দেখিব পাৰিছে কিমান ধুনীয়া জেগা এইটো। মই কেমেৰাত ইমান অহা নাই, ভালকৈ মই দেখুৱাই আছোঁ কিমান সুন্দৰ ঠাই। মোৰ পিছফালে যিটো দেখি আছে এইটো ভূটান, ইয়াতে ভূটান আছে। আৰু ধুনীয়া, মই ঠাইডোখৰ এবাৰ চকু ফুৰাই দিছোঁ। এইবিলাক গাড়ী আহি আছে পিকনিকৰ কাৰণে, খুব সুন্দৰ। এইটোৱে হ'ল সৰলপাৰা। আজি ইমান দিনৰ পৰা দেখি আছিলোঁ, আজি নিজে আহি চালোঁ। খুব ধুনীয়া, আহক এবাৰ সৰলপাৰালৈ। কাৰণ যিটো শুনি আছিলোঁ বা যিটো দেখি আছিলোঁ তাতকৈ বহুত ভাল। ইয়াত বিভিন্ন মানুহ আহি আছে, আৰু এইটো নদী, আৰু নদীটোৰ সোঁত বহুত ইয়াত। মই ভালকৈ দেখুৱাই আছোঁ বেক কেমেৰা দি। দেখি পাইছে ইমান সুন্দৰ পৰিৱেশ ইয়াত চলি আছে, আবতৰীয়া পিকনিক। আপোনালোকে দেখিছে নহয় ইয়াতে কিমান সুন্দৰ। এইটো পাৰত আছে, দেখি পাইছে এইটো ভূটান, আৰু এইটো সীমা, ইয়াতে সীমা আছে। এইটো সীমা, নদীটোৱে সীমা, সিপাৰৰ সৌ দিশতে ছাইডত যে আছিলে। মই ভালকৈ এইটো দেখাব বিচাৰিছোঁ কিমান সুন্দৰ পৰিৱেশ ইয়াত। বহুত দিন লকডাউন হৈ আছিলে, লকডাউনৰ পিছত ইয়াত আমি বাহিৰলৈ ওলাই আহিছোঁ সমনীয়াৰ সৈতে। লগতে বহুত মানুহ আহি আছে। ইমান দিনৰ পৰা শুনি আছিলোঁ যে ইয়াত বহুত সুন্দৰ ঠাই হয়, বহুত আনৰ পৰা শুনি আছিলোঁ, কিন্তু আজি দেখিলোঁ, আজি নিজে নিজ চকুৰে দেখিলোঁ বহুত সুন্দৰ ঠাই ইয়াত। আপোনালোকেও আহক আৰু সৰলপাৰাৰ আমাৰ অসমৰ সুন্দৰ সুন্দৰ ঠাইবোৰ দেখিবলৈ চেষ্টা কৰিম মোৰ চেনেলৰ জৰিয়তে। এয়া চাই লওক সৰলপাৰা।
দেখি পাইছে ইয়াত দেখিছে ইয়াত কিমান মানুহ আছে ইয়াত আবুতুলিয়া পিকনিক মই দোকান পোহা দেখুৱাই আছোঁ এবাৰ এইফালে এইফালে দেখিছে এইফালে দেখি আছে গোটেই পোহৰকে গাড়ী গাড়ী হৈ আছে ইয়াত এই তাৰ ইয়ালৈকে গাড়ী বহুত মই কেমেৰাত ইমান ভালকৈ দেখিব পৰা নাই ইয়াত ডেকা গাভৰু গোটেই মানুহ আছে ইয়াত নীলা আকাশ নীলা পানী আৰু আমাৰ ইয়াত খানা চলি আছে আমাৰ ইয়াত মোৰ বন্ধু অজিত গোস্বামী সুধন দত্ত মহেন্দ্ৰ কুমাৰ কমল দত্ত আমি গোটেই মিলি এইকেইজন মানুহে আহিছোঁ ইয়াত আহিছোঁ আজি আনন্দ উপভোগ কৰিছোঁ কেনেকুৱা লাগিছে ইয়াত আহি আপোনালোকেও আহিব সৰলপাৰাত আহিব কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ যিটো কাৰিগাঁও আছে কাৰিগাঁৱৰ পৰা মাত্ৰ কাৰিগাঁও পাৰ হৈ বিছমুৰি পাব আৰু বিছমুৰিৰ পৰা উত্তৰ পিনে ডাইৰেক্ট ভূটান বৰ্ডাৰ আহি পাব একেবাৰে ভূটান কিনাৰত আছোঁ আমি ভূটান পাহাৰ মই দেখুৱাব বিচাৰোঁ ভূটান পাহাৰ একদম এই ওচৰতে একদম ভূটান পাহাৰ একদম ওচৰতে বেছি দূৰ নহয় ইয়াত দেখি পায় হাত বাউলি পায়